হয়, আজি আমি আহ, আমাৰ সোণাৰী আশে-পাশে 2 জাগাত অভিযান চলাইছিলোঁ। আহ, আহ, তাৰে আমি তাৰ পৰা অবৈধ মিলৰ লগতে বুজন সংখ্যক কাঠো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। ত' আৰু আমাৰ অভিযান আচলতে চলি আছে এইকেইদিন। আপোনালোকে জানেই মাননীয় আহ, বনমন্ত্ৰী মহোদয়ে আমাক স্পষ্টভাৱে নিৰ্দেশনা তেখেতে দিছে যে আমি এইখিনি অবৈধ যিবিলাক বনজ সম্পদ সম্বন্ধীয় যিবিলাক ক্ৰিয়াকলাপ তাৰ বিৰুদ্ধে আমি একশ্যন ল'ব লাগে বা তীব্ৰতৰ কৰিব লাগে, সেইখিনি কৰি থকা হৈছে। আৰু পিছে এইটো এনেকুৱা নহয় যে এতিয়াই বস্তুটো ইমানতে সীমাবদ্ধ হ'ব। আমি আগলৈ এই বস্তুটো কৰি থাকিম আৰু আমি কৰি আছোঁ। আজি অলপ দিনৰ আগতে আমাৰ সোণাৰীৰ পৰাই প্ৰায় 1.5 মাহমান আগত এটা বৃহৎ অভিযান আমি চলাইছিলোঁ। তাত আমি সফলতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। যথেষ্ট পৰিমাণৰ অবৈধ বনজ সম্পদ আমি ৰিকভাৰ কৰিছিলোঁ। গতিকে আমাৰ অভিযান বা আমাৰ যিটো টাৰ্গেট আছে সেইটো আমাৰ ফুলফিল আমি মানে তাক ফুলফিল কৰিবলৈ ট্ৰাই কৰি থাকিম আৰু আমাৰ এই চোকা দৃষ্টি নিবদ্ধ কৰি থাকিম আমাৰ এনেকুৱা অবৈধ যিবিলাক ক্ৰিয়াকলাপ সেইবিলাকৰ প্ৰতি আমাৰ চোকা দৃষ্টি নিবদ্ধ থাকিব। সেইটো মই এতিয়া ঠিক ক'ব পৰা নাই, কাৰণ মই ইয়াত বহুত বেছি দিন হোৱা নাই ইয়াত অহা। তথাপি মই ধৰক আজি যেনেকে দু জেগাত মই পাইছোঁ, ঠিক তেনেকৈ আমি সোণাৰী অকল এফালে লাকুৱা এনেকুৱা জেগাতো ধৰক আমি তাৰ পৰাও কিছুমান এনেকুৱা মিল 2-এটামান জব্দ কৰিছোঁ। ত' আমি চাই আছোঁ তেনেকুৱা আৰু আমি খবৰ খাতি কৰি আছোঁ বা আমি পেট্ৰলিং কৰি আছোঁ। গতিকে মালিকটো সেই জানিব পৰা নাই, কাৰণ আমি যিকেইটা জেগাত আমি তাত অভিযান চলাইছিলোঁ এইটো এটা পৰিত্যক্ত অৱস্থাত আছিলে। গতিকে তাত তেনেকুৱা কোনো মালিকৰ সম্বন্ধে তেনেকুৱা কোনো সংকেত পোৱা হোৱা নাই। অবৈধ বালিখনৰ সদ্যহতে মই আপোনাক ক'লোৱে যে বহুত বেছিদিন হোৱা নাই, আৰু এতিয়া যিহেতু নদীবিলাকো পানীৰে উপচি আছে, চ' মই অলপ যিকণ মই দেখিছোঁ তাৰ পৰা সেই সম্বন্ধে বিশেষ তথ্য এতিয়ালৈকে লাভ কৰিব পৰা হোৱা নাই।